खुलुमबाय UB बड' अफिसियेल इउटुब चेनेलाव नोंथांमोन गासैखौबो बरायहरनाय जाबाय। बे समाव आं नोंथांमोननो मोनसे इम्पर्टेन्ट निउस आपडेट लाना फैदों। आसामनि कार्बि आंलं जिल्लायाव कार्बिफोरा एबा कार्बि आंलं जिल्लानि जाय थागिबि कार्बिफोरा नन ट्राइबेलफोरनो हानि पाट्टा होनायखौ होबथानो थाखाय रेलि खालामदों। More than 40 years আমি ইয়াত এজিটেশন কৰি আছো, প্ৰটেষ্ট কৰি আছো। আজিলৈকে সেন্ট্ৰেল গভৰ্নমেণ্ট, ষ্টেট গভৰ্নমেণ্ট আৰু যোনটো আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল একো ইনিচিয়েটিভ লোৱা নাই, একো যোনটো আৰ্টিকল 244 ইমপ্লিমেণ্টেশ্যন কাৰণে একো কাম কৰা নাই। এইটো কিছুমান চেণ্টিমেণ্ট হৈ যায়। আৰু যোনটো ৰিচেণ্টলি যোনটো আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল ইলেকশ্যনত কিছুমান বিজেপি নেতাহে, কিছুমান বিজেপি লিডাৰ্ছে কৈছে যে এতিয়া নন ট্ৰাইবেল কাৰণে বি পটা দিয়া হ'ব, নন ট্ৰাইবেল কাৰণেও ট্ৰেডিং লাইচেন্স দিয়া হ'ব। প্ৰথমত মই এইটো ক'ব খুজিছোঁ, আমাৰ বিজেপি লিডাৰ্ছকেইটা 6 শিডিউল কি বস্তু হয় আপোনালোকে গম পাব লাগে। আপোনালোকে 6 শিডিউলটো ভায়োলেট কৰি আছোঁ। আপোনালোকে কোনটো ছিষ্টেম পৰা কৈছে যে নন ট্ৰাইবেলছ পটা দিব লাগে, কোনটো ছিষ্টেম পৰা কৈছে যে নন ট্ৰাইবেল কাৰণে ট্ৰেডিং লাইচেন্স দিব লাগে। এইটোতো এগেইনষ্ট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো 6 শিডিউল দিয়া এইটো বস্তু আপোনালোকে ভায়োলেট কৰি আছে। আৰু যোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আৰ্টিকল 244 এইটো ইমপ্লিমেণ্টেশ্যন কাৰণে আপোনালোকে ষ্টেট গভৰ্নমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্নমেণ্ট একটা কথাও নকয়। এইটো হোৱাট কাইণ্ড অফ ডেমক্ৰেচি ইজ দিছ, হোৱাট কাইণ্ড অফ কনষ্টিটিউশ্যন ইজ দিছ। এইটো কাৰণে দিছ ইজ দ্য প্ৰটেষ্ট। আজিৰ পৰা ষ্টাৰ্ট হৈছে, কিমান দিনলৈকে এই প্ৰটেষ্টটো ষ্টাৰ্ট হ'ব, দিছ ইজ নট এ বিগ কুৱেশ্যন। যেতিয়ালৈকে আমাৰ যোনটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যোনটো কিছুমান ডিমাণ্ড আছে, আৰু আজি যোনটো আমাৰ পিচ ৰেলীৰ কিছুমান ডিমাণ্ড আছে, এইটো ডিমাণ্ড ফুলফিল নকৰাকৈ আমি প্ৰটেষ্টটো কণ্টিনিউ কৰি থাকিম। আৰু চেণ্ট্ৰেল গভৰ্নমেণ্ট আৰু ষ্টেট গভৰ্নমেণ্টৰ মই কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ পৰা মই এইটো ক'ব খুজিছোঁ যে আপোনালোকে 6 শিডিউলটো ভায়োলেট কৰিব পাৰে। যদি কি কাৰণে যোনটো 6 শিডিউলৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা বস্তু আৰ্টিকল 244 এইটো ইমপ্লিমেণ্ট কৰিব কাৰণে আজিলৈকে চেণ্ট্ৰেল গভৰ্নমেণ্ট হওক, ষ্টেট গভৰ্নমেণ্ট হওক, কি কাৰণে ইনিচিয়েটিভ লোৱা নাই। দিছ ইজ এ ভেৰি বিগ কুৱেশ্যন। আমাৰ 6 শিডিউল ভিতৰত থকা 6 শিডিউল বস্তু কি হয়, দিছ ইজ এ স্পেচিয়েল প্ৰভিজন গিভেন টু দ্য ট্ৰাইবেল পপুলেশ্যন। আৰু গোটেই কমিউনিটি, those who are non-tribal community, they should understand the sentiment of 6 schedule. Why they are not honoring the constitution? Why they are not honoring the 6 schedule? The 6 schedule said that this is a protection for the tribal population. But apna loge